আপোনালোকে চাই আছে কেমেৰা লাইভ চাই থাকিব কেমেৰা লাইভ নমস্কাৰ মই যাদুকৰ ধন কেমেৰা লাইভৰ এক বিশেষ অনুষ্ঠান সংগ্ৰামী এখণ্টা আজি ঈদৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে আগবঢ়াইছোঁ এই সংগ্ৰামী এখণ্টাৰ বিশেষ অনুষ্ঠান আজি আমাৰ কেমেৰা লাইভৰ ষ্টুডিঅ'ত আমি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে প্ৰিয় অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী হয়তো আপোনালোকে নাম শুনিলে চিনি পাব অসমৰ অতি আদৰৰ অতি মৰমৰ কণ্ঠশিল্পী কুমাৰ সঞ্জীৱ হয় কুমাৰ সঞ্জীৱ আমাৰ লগত উপস্থিত আছে তেখেতৰ জীৱনৰ কিছু দুখ বেদনাৰ কথা আমি জানিম আমি চিনাকি কৰিব লৈছোঁ প্ৰথমতে কুমাৰ সঞ্জীৱৰ লগত এয়া আমাৰ মাজত কুমাৰ সঞ্জীৱ আছে তেখেতৰ লগত চিনাকি হ'ম তাৰপিছত আমি সুন্দৰ এটি গানেৰে আমাৰ এই সংগ্ৰামী এখণ্টাৰ ঈদৰ প্ৰাক মুহূৰ্তত এই সুন্দৰ অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াম এটি সুন্দৰ গীতেৰে আহক আমি প্ৰথমে চিনাকি হৈ লওঁ আমাৰ অতি আদৰৰ অতি মৰমৰ অতি স্নেহৰ আপোনালোকৰ আটাইৰে চিনাকি কুমাৰ সঞ্জীৱ ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আপুনি বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে কেমেৰা লাইভৰ ষ্টুডিঅ'লৈ আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ হয় প্ৰথমে মই ধন্যবাদ নমস্কাৰ গ্ৰহণ কৰিছোঁ হয় আপোনালোকে প্ৰথম ইউটিউব চেনেলৰ সহযোগিতাসকলৰ গোটেইখিনিলৈকে মই প্ৰথম নমস্কাৰ গ্ৰহণ কৰিছোঁ আপোনালোকে মই বিশেষ গান গাবলৈ নাজানো তথাপিও চেষ্টা কৰি থাকোঁ তাৰ মাজতে এফাকি দুফাকি গাওঁ কিমান শুদ্ধ কিমান নাজানো কিমান দূৰ আপোনালোকৰ এই ইউটিউব চেনেলৰ সহযোগিতা পাই পেলাই মই নিতৌ মানে আনন্দিত হৈছোঁ আৰু এফাকি দুফাকি শুনাবলৈ মই চেষ্টা কৰিম যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব আৰু যিখিনি ভুল হয় সেইখিনি আপোনালোকে মোক শিকাই দিবলৈ জনাব ধন্যবাদ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ এটি সুন্দৰ গীতৰ মাজেৰে আমি এই অনুষ্ঠানটো আগুৱাই লৈ যাম এটি সুন্দৰ যিহেতু আমি ঈদৰ অনুষ্ঠান বুলি ক'লোঁ চ' ঈদ উপলক্ষে আপুনি আমাৰ মাজত অতি জনপ্ৰিয় গায়ক এজন আছে মহম্মদ ৰফি তেখেতৰ এটি সুন্দৰ গীত হ'লে আমি সকলো অসমৰ সকলো ইছলাম ধৰ্মাৱলীৰ লগতে আমি সকলো অসমবাসীয়ে শুনি ভাল পাব এটা গীত শুনিব বিচাৰোঁ আপোনাৰ क्या हुआ तेरा वादा वो कसम वो इरादा भूलेगा दिल जिस दिन तुम्हें वो दिन जिंदगी का आखिरी दिन होगा क्या हुआ तेरा वादा वो कसम वो इरादा याद है मुझको तूने कहा था तुमसे नहीं रूठेंगे कभी दिल की तरह से हाथ मिले हैं कैसे भला सूतेंगे कभी तेरी बाहों में बीते हर शाम बेवफा ये भी क्या याद नहीं क्या हुआ तेरा वादा वो कसम वो इरादा धन्यवाद ধন্যবাদ কুমাৰ সঞ্জীৱ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি গীত অসমবাসী ৰাইজৰ উপহাৰ দিলে আৰু আমাৰ এই চেনেলটো অকল অসমতে নহয় যিহেতু ইউটিউব চেনেল সকলো বিশ্বতে চাগে শুনিব পাব খুব ভাল লাগিছে আপোনাৰ এই ব্যস্ততাৰ মাজত আমি অকণমান জানিব বিচাৰোঁ আপোনাৰ জীৱনৰ কিছু সংগ্ৰামৰ ঘটনা ইমান ব্যস্ততাৰ মাজত সাংসাৰিক জীৱনৰ মাজত বহুত ঘাত প্ৰতিঘাতৰ মাজত সংগীতক ইমান সুন্দৰভাৱে জীয়াই আগুৱাই নিবলৈ চেষ্টা কৰিছে তাৰ আঁৰৰ
সঁচা ঘটনাটো মোৰ লগতে অসমৰ সকলো ৰাইজলৈ শ্বেয়াৰ কৰিলে নিশ্চয় ভাল পাম আৰু শুনি ভাল পাব চাগে। ইমান জটিলতাৰ মাজত যে সংগীতক ইমান সুন্দৰভাৱে জীয়াই ৰাখিছে। হয় হয়, কথাখিনি মানে ক'বলৈ গ'লে বহুত মানে দীঘলীয়া হৈ যায়, তথাপিতো সংক্ষেপে মই ক'ব বিচাৰোঁ। গানটো মই বহুত ভাল পাওঁ আৰু মোৰ মানে শেষ উশাহটো গানেই বুলি ভাবোঁ। তথাপিতো জীৱনৰ সংগ্ৰাম কৰি গৈ আছোঁ, তাৰ লগতে গানটো জীয়াই লৈ আছোঁ, বুকুতে লৈ আছোঁ। এইখিনি মানে কি, এতিয়া মোৰ গানটো লিখোঁ, মই গান নিজেই লিখোঁ মই। আগতেও বহুত জিতু সোণোৱাল, অনুপম শইকীয়াক এনেকৈ গান মই বহুতকেইটা লিখিছিলোঁ মই এনেকৈ, আৰু নিজেও গান গাইছিলোঁ এনেকুৱা। আৰু এতিয়া যিহেতু মই এটা চলিবলগীয়া এটা প্ৰথা লাগে, মোক ৰাস্তা লাগে, গতিকে মই মোৰ এটা উবেৰৰ মোৰ এখন গাড়ী আছে নিজৰ, সেইখন মই মানে উবেৰৰ গাড়ী এখন চলাই মই বৰ্তমান জীৱন নিৰ্বাহ কৰি আছোঁ আৰু মোৰ পৰিয়ালটো চলাই আছোঁ। আৰু ক'বলৈ এইখিনি দীঘলীয়া আৰু বহুতখিনি থাকি যায়, গতিকে সংক্ষেপে মই এইখিনি ক'লোঁ। মই গান বহুতেই ভাল পাওঁ আৰু মোৰ শেষ মুহূৰ্তলৈকে গানটো মই জীয়াই ৰাখিবলৈ বিচাৰোঁ। হয়, সঁচাই বহুত দুখৰ বিষয় বুলি ক'ব লাগিব আমাৰ শিল্পীবোৰৰ বাবে। আমি সকলো শিল্পীবোৰৰ ইমান দুখ বেদনাৰ মাজত জীয়াই থাকে। হয়তো অসমৰ দৰ্শক বা অসমৰ ৰাইজে ভাবে শিল্পীৰ এটি বহুত সুখৰ জীৱন, আনন্দময় জীৱন কেতিয়াও হ'ব নোৱাৰে বুলি মই ভাবোঁ এতিয়ালৈকে, যিহেতু ময়ো বহুত সৰুৰ পৰা কলা সংস্কৃতিৰ লগত জড়িত। আজি যোৱা খণ্ডত আমাৰ সংগ্ৰামী জীৱনৰ খণ্ডত আহিছিলে জিন্তু ডেকা, তেখেতৰো একেই হ'ব কাহিনী। মই পাইছিলোঁ DY 365ত যিজন আকাশবৰ মনত দপদপাই উঠিছিল লোকগীতৰ মাজেৰে সন্মিল মানে, তেখেতৰো একেই পৰিস্থিতি। গতিকে মই ভাবোঁ শিল্পীবোৰৰ বহুত দুখৰ মাজতো এটি সুন্দৰ হাঁহি সুখ তেখেতসকলৰ মনত জীয়াই থাকে, কিন্তু তাক উলিয়াই আনিব লাগিব আমাৰ সকলো অসমৰ দৰ্শক বা ৰাইজে। তাক উলিয়াই আনিব লগা হ'লে আপোনালোকৰ যিবিলাক মঞ্চত বিহু মঞ্চই হওক বা যিবিলাক অনুষ্ঠান আপোনালোকে আয়োজন কৰে, তাত আপোনালোকে নিমন্ত্ৰণ কৰক। আমাৰ শিল্পীবোৰৰো এটি সুন্দৰ আগুৱাই যোৱাৰ এটা ৰাস্তা ওলাব, আপোনালোকৰ এটা মনোৰঞ্জন পাব। এইখিনি মোৰ কেমেৰা লাইভৰ তৰফৰ পৰা মই যাদুকৰ ধৰণে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ, যাতে শিল্পীসকলৰ কেতিয়াও এনেকুৱা দুৰৱস্থা নহয়, কোনো কাৰোৰ ওচৰত হাত ভিক্ষা মাগিবলগীয়া নহয়। এইখিনি বহুত সঁচাকৈ দুখ লগা মৰ্মাহত ঘটনা। আপোনাৰ বহুত বেয়া লাগিলে। মই যিমানখিনি পাইছোঁ, মোৰতো তেনেকুৱাই, মোৰ ঘটনা শুনিলে হয়তো আজি শেষ নহ'ব, ঠিক এটা বহুত দীঘলীয়া কাহিনী। তাৰ মাজতো মই যাদুক, হেৰাই যাবলগীয়া কলা যাদুক মই জীয়াই ৰাখিছোঁ। আপুনিও তেনেকুৱা সংগীতক জীয়াই ৰাখিছে। ইমান দুখৰ মাজতো এটি সুখ জীয়াই থাকে বুলি আমি কওঁ। গতিকে আৰু এটি সুন্দৰ জুবিনদাৰ গীত শুনিব পালে নিশ্চয় ভাল পাম, অসমৰ ৰাইজেও ভাল পাব। তো জুবিন তেওঁৰ সেই সঁচা কণ্ঠৰ মই কিমান দূৰ গাব পাৰোঁ সেইটো মই নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে কিন্তু মোক ক্ষমা কৰি দিব। তেওঁতো মই উশাহ নিশাকে থকা বুলি আগতেই কৈছিলোঁ, তথাপি চেষ্টা কৰিম এটা গান গাবলৈ। তুমিতো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধোৱা গান, মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং বুকু ছাতি ফুটি, আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা, দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা মোক মনৰ পৰা, মোৰ বাবে তুমি চিৰ নতুন এটি, মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা, 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 আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা, দূৰ দূৰণিত থাকিলেও তুমি
পৃথক নকৰিবা মোক জীৱনৰ পৰা। সঁচাই ভাল লাগিলে। আকৌ তেখেতৰ কণ্ঠৰ কিছু মুহূৰ্ত আমি শুনিম। এইখিনিতে হৈছে আমাৰ বিৰতিৰ সময়। এটি বিৰতি লৈছোঁ। বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজত এই সংগ্ৰামী সন্ধ্যাৰ ঈদৰ প্ৰাক মুহূৰ্তত जब कोई मुश्किल पर जाए तुम देना साथ मेरा। জ্বলালো চাকিতি। Camera life. I can see some evidences. Come with me and let us dance. Tell me these colorful stories where I don't know that life is also a place made of many, many dreams. Always stay connected. What you gonna do if I do? Tell me what you know, yes you know. It's a family, my magic joining ring. What you gonna say if you stay? Look at this fire in your hand, made of million kisses, my magic joining ring. I believe in the future we design. Joining ring, joining ring, joining ring. I can see some evidences. Come with me and let us dance. Join my joining dream. I can see some evidences. Join with me and let us dance. Oh, I know. Enjoy my life. I can see some evidences. Come with me and let us dance. Tell me these colorful stories where I don't know that life is also a place made of many, many dreams. Always stay connected. What you gonna do if I do? কেমেৰা লাইভ চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব নাপাহৰিব। ধন্যবাদ। বিৰতিৰ পিছত পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কেমেৰা লাইফৰ এই বিশেষ অনুষ্ঠানলৈ। মই পুনৰবাৰ কুমাৰ সঞ্জীৱ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি এইবাৰ কি শুনাব বিচাৰিব? এতিয়া শেষত এটা মই ভাবিছোঁ এটা কুমাৰ চানুৰ এটা গান গাই দিওঁ নেকি, যিহেতু গোটেইবিলাকৰ গান গাবলৈ চেষ্টা কৰোঁ মই। নিশ্চয় এটা গাবলৈতো বহুত গান থাকি যাব, তথা তাৰ মাজতে এটা কুমাৰ চানুৰ এটা শুনাই দিওঁ। মই খুব বহুতেই ভাল পাওঁ আৰু আপোনালোকক শুনি ভাল পাব। আমি গীতৰ মাজলৈ উভতো এটা বিট এটা লৈ পেলাই শুনাই দিওঁ আৰু এটা মিউজিক এটা লৈ পেলাই। নিশ্চয়। जब कोई बात बिगड़ जाए, जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा। जब कोई बात बिगड़ जाए, जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा। ओ चांदनी जब तकरार देता है हर कोई साथ, तुम अगर अंधेरों में ना चोर ना मेरा साथ। वो चांदनी जब तकरार देता है हर कोई साथ, तुम अगर अंधेरों में
ना चोर ना मेरा ना कोई है ना कोई था जिंदगी में तुम्हारे सिवा तुम देना साथ मेरा ओ हमनवा जब कोई बात बिगड़ जाए जब कोई मुश्किल पर जाए तुम देना साथ मेरा ओ हमनवा ধন্যবাদ ধন্যবাদ সুন্দৰ 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 অতি সুন্দৰ আচলতে ইমান সুন্দৰ আমাৰ ওচৰত ক'বলৈ ভাষা নাই জানহক বহুত ব্যস্ততাৰ মাজত ইমান সময় দিলে আমি ইতিমধ্যে গৈ গৈ আজি কেমেৰা লাইভৰ এই অনুষ্ঠানত সামৰিবৰ সময় হ'ল আজিৰ দৰে লগ পাম আনদিনাও ঠিক এনেকুৱাকৈ অন্য এজন শিল্পী লৈ আপোনালোকৰ মাজলৈ আহিম এটি সুন্দৰ বিহুৰ মাজেৰে আমি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম আপোনালোক সকলোকে সকলো ইছলাম ধৰ্মী ৰাইজক কেমেৰা লাইভৰ তৰফৰ পৰা মই যাদুকৰ ধনে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি যাতে আমি সকলোৱে জানো অসমৰ বাপতিসাহোন বিহু এটি সুন্দৰ বিহুৰ মাজেৰে আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিম কুমাৰ সঞ্জীৱৰ কণ্ঠেৰে এটি বিহু আমি সকলোৱে শুনিম নমস্কাৰ শেষত বিহু সুৰীয়া বুলি কৈছে এটা মোক গান গাবলৈ এইটো মোৰ অকণমান এফাকি লিখাই হয় ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া আমাৰ এই পৃথিৱীৰ মাজত আঁতৰি গৈছিল আমাৰ মনৰ মাজৰ পৰা এতিয়াওতো আমাৰ মনৰ মাজত সদায় থাকিব তেওঁ তথাপিতো মই এফাকি লিখিছিলোঁ সেই ফাঁকিয়ে মই বিহু সুৰীয়া যোজনা হিচাপত মই বনাইছিলোঁ গানটো মই এফাকি গাই দিছোঁ ओ तुम्हारे नाम रे ओ जलालू साकीती ओ भूपेन मामा गोला गोयरी होने देखा ईश्वर ओय कुलाते খুলাগে উভতি নাচালা তুমি ৰাইজলয়ে বুলি হয় আমি সবে মিলি কাতৰে কৰিছো প্ৰণাম সদায়ো নধৰিবা অ দক্ষুণ ধৰিবা ও পুনৰবাৰ কৰিছো প্ৰণাম ধন্যবাদ ধন্যবাদ এইখিনিতে আপোনালোক সকলোকে পুনৰবাৰ মই যাদুকৰ ধনে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ইমানতে বিদায় মাগিছোঁ নমস্কাৰ আপোনালোকে চাই আছে কেমেৰা লাইভ চাই থাকক আপোনালোকে কেমেৰা লাইভ যদি আপোনালোকে কেমেৰা লাইভ চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ